নমস্কাৰ, মোৰ নাম দিলদাৰ হুছেইন। আজি মোৰ লগত আছে মোৰ অতিকৈ প্ৰিয় মোৰ সতীৰ্থ মোৰ ভণ্টি সোহানা ৰেছমিন। নমস্কাৰ, মোৰ নাম মিছ ৰেছমিন সোহানা। কবি দিলদাৰ হুছেইন দাই লিখা কৰোণা আৰু মানুহৰ মাজৰ কথোপকথন কবিতাটি মই পাঠ কৰিব ওলাইছোঁ। যদি সকলোৰে ভাল লাগে তেন্তে কমেণ্ট, শ্বেয়াৰ, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাক সকলোৱে যাতে সমৰমেৰে আগবঢ়াই লৈ যায় তাকে কামনা কৰিলোঁ। থেংক ইউ। কৰোণাৰ কথাখিনি পাঠ কৰিম মই মিছ ৰেছমিন সোহানাই আৰু আমাৰ দিলদাৰ হুছেইন দাই পাঠ কৰিব মানুহৰ কথাখিনি। কথাবোৰ ভাবি অলপ চিন্তিত হৈছোঁ। কি কথা? আৰে কৰোণা, তুমি কি আমাৰ ভাৰতীয় মানুহক ভেঙা বুলি ভাবিছা নেকি? আৰে কৰোণা, আমাৰো শক্তি আছে তোমাৰ লগত যুঁজিবৰ। তুমি একোৱেই কৰিব নোৱাৰিবা। আৰু কিবা ক'বানে? কিনো কৰিব পাৰিছা 2020ত আহি? এইটো কথা তোমালোকে মোক ক'ব নালাগিছিল। মই শান্ত আছিলোঁ। এতিয়া গম পাবা, মোৰ ভয়াৱহ ৰূপ চাব পাৰিবা। নহয়, মানে তুমি একোৱেই কৰিব নোৱাৰিবা, সেইটোৱেই জ্ঞাত কৰি দিছোঁ। 2020ৰ কথা বাদ দিয়া, 2021ৰ কথা চিন্তা কৰা। বাদ দিয়াহে। যি কুকুৰে কামুৰিব নোৱাৰে সেই কুকুৰে ভৌ ভৌ কৰে বেছি। আগৰ মৃত্যুৰ শতকৰাৰ হিচাপ চোৱা আৰু এইবাৰ মৃত্যুৰ শতকৰাৰ হিচাপ কৰা। চব জানো, আগতে তোমাক প্ৰতিৰোধ কৰাৰ ক্ষমতা যদিও কম আছিল, কিন্তু বেছি ক্ষতি কৰিব নোৱাৰিছা। এই কিমান মোক লৈ সাম্প্ৰদায়িক ৰাজনৈতিক আৰু সংঘৰ্ষ হৈছিল, এবাৰ চিন্তা কৰা। এয়াই কৰিব পাৰিছা, আৰুনো কি কৰিব পাৰিছা? আমাৰ মানুহবোৰে বুজিব পৰা নাছিল তোমাৰ চক্ৰান্ত। এইবাৰ চোৱা, কুম্ভ মেলত কিমান মানুহ মৰিছে। হয়, তুমি সুবিধা পাইছা কাৰণ আমাৰ মানুহবিলাক এক নহয়। সেইবুলি হিংসা, যুদ্ধ, কাজিয়া আৰু বিভিন্ন কাৰণ লৈ মৰি থাকে। এটা কথা শুনা, তোমালোক মানুহ ইমান বদমাছ যে মই ইমান ক্ষতি কৰিব হয়তো নোৱাৰিলোহেঁতেন। যিমান বদমাছি চিন্তা তোমালোকৰ মাজত, তোমালোকে অলপ সুৰঙা পালেই ধৰ্মক লৈ লাগি পৰা। যিকোনো এটা ধৰ্ম উদ্দেশ্য কৰি তোমালোকে পৌত কৰা। সেইবোৰ বাদ দিয়া, মই আপোনা আপুনি নাইকিয়া হৈ যাম। এতিয়াও সময় আছে তোমালোক এক হোৱা। মোৰ নিচিনা মহামাৰীয়ে তোমালোকক একো কৰিব নোৱাৰে। তোমালোক মণিকাঞ্জন হোৱা। হিন্দু মুছলিম নকৰি ভাই ভাই হৈ জীয়াবলৈ লোৱা। যদিও দুটা শৰীৰৰ এটা আত্মা হ'ব বিচাৰা, নহ'লে তোমালোকৰ জিনা হাৰাম কৰি দিম। ঠিকেই কৈছা। তোমালোকে মাস্ক, ছেনিটাইজাৰ আৰু দূৰত্ব বজাই ৰাখা। ভেকচিন ওলোৱাৰ আগলৈকে আৰু মিলাপ্ৰীতিৰে থাকিব শিকা। ঘৰত থাকা, বেছি সমাগমত নাযাবা, নিজেও সতৰ্ক হৈ থাকা, নহ'লে মই আৰু ভয়ংকৰ হ'ম। হয়, মই কবিতা প্ৰিয় দিলদাৰ হুছেইনৰ জৰিয়তে মই সকলো ৰাইজক এই বাৰ্তাটো দিম বুলি কথা দিলোঁ। ধন্যবাদ কৰোণা, মোক ইমান সময় দি কথা পতাৰ বাবে। মই আৰু মোৰ সৰু ভণ্টীয়ে কৰোণা আৰু মানুহৰ কথোপকথন পাঠ কৰা যদি আপোনালোকৰ ভাল লাগিছে, নিশ্চয় মোৰ সৰু ভণ্টীৰ কাৰণে, সোহানা ৰেছমিনৰ কাৰণে লাইক আৰু শ্বেয়াৰ কমেণ্টটো কৰি দিব প্লিজ। আপোনালোকৰ অতিকৈ প্ৰিয় মই আপোনালোকৰ দিলদাৰ হুছেইন। মোৰ আশা থাকিল আপোনালোকৰ মাজত। लाइक कमेंट शेयर जरूर करना और सब्सक्राइब करने के लिए मत भूलना। हमारे नए नए वीडियो पाने के लिए बेल आइकन जरूर दबाएं। थैंक्स।